এজনী ছোৱালীয়ে নিজৰ প্ৰেম ত্যাগ কৰি নেভি অফিচাৰ হৈছিল। কাৰণটো শুনিলে চকু পানী আহিব। কাহিনীটো সম্পূৰ্ণকৈ চাব। মীৰাৰ দেউতাক আছিল এজন কঠোৰ CID অফিচাৰ। শৃংখলাবদ্ধ আৰু দায়িত্বশীল এজন বিষয়া। তেওঁ সমাজত অত্যন্ত সন্মানিত। লগতে ঘৰত মীৰাৰ বাবে এজন মৰমীয়াল দেউতাক। মীৰাৰ মাক হঠাতে ঢুকোৱাৰ পাছত মীৰাৰ প্ৰতি চিন্তা কৰি সকলো সময়তে দেউতাকে মীৰাক কৈছিল, জীৱনত সিদ্ধান্ত লওঁতে আবেগেৰে নহয়, বিবেকেৰে সিদ্ধান্ত গ্ৰহণ কৰিবা। প্ৰথম দিনটোতে দেউতাকে মীৰাক কলেজৰ গেটত গাড়ীৰ পৰা নমাই দি কৈছিল, মীৰা, মোৰ নামৰ মৰ্যাদা সন্মান ৰাখিবা। তোমাৰ মা নাই যেতিয়া তোমাৰ বাবে পিতৃ-মাতৃ ময়ে। ভুল পথত নাযাবা। সকলো সিদ্ধান্ত চাই চিতি আগবাঢ়িবা। দেউতাকৰ কথাবোৰে মীৰাৰ মনত গভীৰ প্ৰভাৱ পেলাইছিল। মীৰা আছিল স্বতঃস্ফূৰ্ত হাঁহিমুখীয়া। মীৰা কলেজত গৈ মাধুৰ্য আৰু সীমান্তৰ লগত ভাল বন্ধু হৈ পৰিছিল। একেলগে বহিছিল, একেলগে ফুৰিছিল, কেণ্টিনত একেলগে চাহ খাইছিল। কিছুদিন যোৱাৰ পাছত দুয়োজনে মীৰাক ভাল পাবলৈ ধৰিলে। কিন্তু মীৰাই তেওঁলোকক কেৱল বন্ধু বুলি ভাবিছিল। যেতিয়া মাধুৰ্য আৰু সীমান্তই নিজৰ অনুভৱ প্ৰকাশ কৰিলে, মীৰাই নিজৰ দিশ হেৰুৱাই পেলালে। তাই চিন্তা কৰিলে, তাই যদি গভীৰ ভাল পাবলৈ আৰম্ভ কৰে তাইক দেউতাকে কি ভাবিব? দেউতাকৰ আশাবোৰ কি হ'ব? শেষত মীৰাই এটা কঠিন সিদ্ধান্ত ল'লে। কলেজ এৰি আন কলেজলৈ যাব। কাৰণ তাই কোনোজনকে আঘাত দিব বিচৰা নাছিল আৰু দেউতাকৰো সন্মানো ৰাখিব বিচাৰিছিল। কলেজলৈ অহা যোৱা কৰি থকা সময়ত দেউতাকে এদিন মীৰাক সুধিলে, তুমি ঠিকে আছানে মীৰা? মীৰাই চকুত পানী লৈ কৈছিল, দেউতা, মই আপোনাৰ গৰ্ব হৈ থাকিবলৈ চেষ্টা কৰিছোঁ। মীৰাৰ কথা শুনাৰ পাছত দেউতাকৰ চকু সেমেকি উঠিছিল। দেউতাকে বুজিছিল, মাকৰ মৃত্যুৰ পাছত কঠোৰ নিয়মৰ মাজেৰে মীৰাই নিজৰ কৰ্তব্য পালন কৰি গৈছে। কেতিয়াবা শৃংখলা আৰু মৰমৰ মাজত ভাৰসাম্য ৰখাটোৱে সবাতোকৈ কঠিন। মীৰাই কলেজখন এৰিব লগা হোৱাত মনত দুখো পাইছিল। বিচনাত বাগৰি কথাবোৰ মনত ভাবিছিল। তাইৰ কাৰণে কলেজখনৰ পৰিৱেশটো সদায়ে জীৱন্ত আছিল। সেয়া কেৱল পাঠ্যপুথিৰ বাবে নাছিল, বন্ধুত্ব, হাঁহি আৰু নীৰৱ অনুভূতিৰ বাবে। মীৰাৰ দেউতাক CIDৰ অফিচাৰ হ'লেও মীৰা সাধাৰণ ছোৱালীৰ দৰে চলিছিল। তাইৰ হৃদয়খন আছিল অতি মুকলি মনৰ। তাইৰ দুজন আটাইতকৈ ওচৰৰ বন্ধু আছিল মাধুৰ্য আৰু সীমান্ত। কিন্তু তাইৰ বাবে দুয়োজনৰ বন্ধুত্ব ভাঙিব বুলি ভবা নাছিল। মাধুৰ্য শান্ত, গভীৰ চিন্তাধাৰাৰ ল'ৰা। মাধুৰ্যই কম কথা কৈছিল, যি কৈছিল হৃদয়ৰ পৰা কৈছিল। আনফালে সীমান্ত আছিল একেবাৰে বেলেগ। হাঁহি ধেমালি সকলোৰে প্ৰিয়। জীৱনটো আনন্দৰে জীয়াই থকা এজন ল'ৰা। দুয়োজনে মীৰাক লাহে লাহে ভাল পোৱাবোৰ অন্তৰৰ গভীৰতালৈ লৈ গৈছিল। কিন্তু মীৰা, তাই দুয়োজনকে কেৱল বন্ধু হিচাপে দেখিছিল। প্ৰথমতে সকলো ঠিকেই আছিল। তিনিওজন একেলগে কেণ্টিনত বহিছিল, একেলগে ক্লাছ কৰিছিল, হাঁহি মজা কৰিছিল। কিন্তু মীৰাৰ বন্ধু দুজনৰ ধীৰে ধীৰে মনৰ ভিতৰৰ অনুভূতিবোৰে অন্য ৰূপ ল'বলৈ ধৰিলে। এদিন মাধুৰ্যই সাহস কৰি মীৰাক ক'লে, মীৰা, মই তোমাক কেৱল বন্ধু বুলি নাভাবোঁ। মীৰা থমকি গ'ল। তাই নীৰৱে ক'লে, মাধুৰ্য, তুমি মোৰ অতি ভাল বন্ধু। তুমি ভাবিলেও মই তোমাক সেইদৰে নাভাবোঁ। মাধুৰ্যৰ হৃদয়খন ভাঙি গ'ল। কিন্তু মাধুৰ্যই একো নক'লে। কিছুদিন পাছত সীমান্তয়ো নিজৰ অনুভূতি প্ৰকাশ কৰি মীৰাক এদিন ক'লে, মীৰা,
তোমাৰ প্ৰতি মই দুৰ্বল। কিন্তু মীৰাৰ উত্তৰ একো নাছিল। দিনবোৰ যোৱাৰ লগে লগে দুয়ো বন্ধু মাধুৰ্য আৰু সীমান্ত এজনে আনজনৰ ওপৰত সন্দেহ কৰিব আৰম্ভ কৰিব ধৰিলে। মাধুৰ্য সীমান্তৰ কোনো মুকলি বিবাদ নোহোৱাকৈ বন্ধুত্বত ভিতৰি ভিতৰি মামৰে ধৰিব ধৰিলে। ইজনে সিজনক আঁতৰি চলিব ল'লে। দুয়োৰে বন্ধুত্বটো ভাঙি গ'ল। কলেজখনৰ পৰিৱেশ সলনি হৈ গ'ল। হাঁহিৰ ঠাইত আহিল নীৰৱতা। তাই নাজানে কেনেকৈ এইটো ঠিক কৰিব। এদিন ক্লাছৰ পিছত মীৰাই দুয়োকে একেলগে মাতিলে। চকুত পানী লৈ ক'লে, তোমালোকে মোৰ বাবে কিয় এনেকুৱা কৰিলা? মই তোমালোক দুয়োজনকে বন্ধু বুলি ভাবোঁ। প্ৰেমে যদি বন্ধুত্ব ভাঙে, তেন্তে সেই প্ৰেমৰ মূল্য কি? দুয়োজনে নীৰৱে থিয় হৈ থাকিল। কিন্তু কথাবোৰ ইমানতে সমাপ্ত নহ'ল। মীৰাই পিছদিনা কলেজ এৰি গুচি গ'ল। কোনো বিদায় নোলোৱাকৈ, কাকো নজনোৱাকৈ। মীৰা কেইবাদিনো কলেজলৈ নহা বাবে মাধুৰ্য আৰু সীমান্তই মীৰাক ফোন কৰিও নাপালে। মীৰাৰ ফোনটো ছুইচ অফ। মীৰাক নেদেখি দুয়োজনৰে অন্তৰ ভাঙি গ'ল। এদিন ৰাতি অচিনাকি নম্বৰৰ পৰা দুয়োৰে মোবাইলত এটা মেছেজ আহিল। মেছেজটোত লিখা আছিল, মই মীৰা। তোমালোকে ভুল নুবুজিবা। মই নোৱাৰো। তোমালোকে দুয়োৰে মাজত বিভাজনৰ কাৰণ হ'ব। যদি মোৰ অনুপস্থিতিত তোমালোকে পুনৰ বন্ধু হৈ উঠা, তেন্তে সেইটো মোৰ বাবে হ'ব আটাইতকৈ ডাঙৰ সুখ। সেই কথাটো ভাবিয়ে দিল্লীলৈ আহি দিল্লীৰ কলেজত নতুনকৈ এডমিশ্যন ল'লোঁ। তোমালোকে আগৰ নিচিনাকৈ বন্ধু হৈ থাকিবা। তোমালোকৰ মাজত থাকি বিবাদ বঢ়াব নিবিচাৰো বাবে কলেজ এৰিলোঁ। তোমালোকে ভালে থাকিলে মই আনন্দ পাম। মেছেজটো পঢ়ি মাধুৰ্য আৰু সীমান্তই চকুত পানী টুকিছিল। দুয়োজনে বুজিছিল, সিহঁতৰ ভুলৰ কাৰণে মীৰাই কলেজ এৰি যাব লগা হ'ল। নম্বৰটোত বহু চেষ্টা কৰিও দুয়োজনে মীৰাক ফোনত নাপালে। পিছদিনা দুয়োজনে কলেজত একেলগে বহিল। আৰু বহুদিন পিছত মাধুৰ্যই সীমান্তক ক'লে, আমাৰ ভুলৰ বাবে বান্ধৱী মীৰাক হেৰুৱালোঁ। তাই কলেজ এৰি যাব লগা হ'ল। সীমান্তয়ো হয় বুলি ক'লে। দুয়োজনে নিজৰ ভুল বুজি পাই আলোচনা কৰিলে। মীৰা যাতে কুশলে থাকে। কিন্তু আমি নিজকে দুয়োজনে বন্ধুত্ব আগৰ দৰে প্ৰতিষ্ঠা কৰিম। দুয়োজনে মান্তি হ'ল। সীমান্তই হাত আগবঢ়ালে, বন্ধু। মাধুৰ্যই ক'লে হয়। কিন্তু মীৰাই লোৱা সিদ্ধান্তটো সহজ নাছিল। দুজন ভাল বন্ধুক হেৰুৱাই দুখ পাইছিল। দিল্লীৰ নতুন কলেজৰ গেটখনৰ সন্মুখত থিয় হৈ থাকোঁতে তাইৰ চকুত পানী জমা হৈছিল। মাধুৰ্য আৰু সীমান্তৰ কলেজৰ সেই কথাবোৰ মনত পৰিছিল। প্ৰথম দিনা কলেজত সোমাই তাই অলপ ভয় খাইছিল। চাৰিওফালে অচিনাকি মুখ। কিন্তু মনত এটা শক্তি আছিল, নিজকে নতুনকৈ গঢ়াৰ। হোষ্টেলৰ বেডত বহি মীৰাই পুৰণি ফটোবোৰ চাই আছিল। মাধুৰ্য সীমান্ত কলেজৰ স্মৃতিবোৰে তাইক কন্দুৱাইছিল। কিন্তু তাই কান্দিবলৈ এৰি দেউতাকৰ কথা মনত কৰি নিজকে প্ৰস্তুত কৰি তুলিলে। তাই নিজক কৈছিল, জীৱনৰ লক্ষ্য সদায় আগলৈ, পাছলৈ নহয়। ময়ো আগবাঢ়িম। দিনে দিনে মীৰা পঢ়াত আগবাঢ়িবলৈ ধৰিলে। নতুন বন্ধু বনালে। নিজৰ স্বপ্নবোৰ পুনৰ গঢ়িবলৈ আৰম্ভ কৰিলে। কিন্তু অন্তৰত এখন সৰু কোণত মাধুৰ্য আৰু সীমান্তৰ স্মৃতিবোৰ তেতিয়াও জীয়াই আছিল। দিল্লীত মীৰাই কোনো অন্তৰৰ বন্ধু হোৱা নাছিল। তাই লাইব্ৰেৰীত সময় কটাইছিল। ৰাতি হ'লে নিজৰ লক্ষ্যৰ কথা ভাবি অধ্যয়নত সময় দিছিল। তাই মনত ভাবি অন্তৰ দৃঢ় কৰি কৈছিল, মই কেৱল সাধাৰণ জীৱন হৈ নাথাকিম। দেউতাৰ সপোন পূৰণ কৰিম। এদিন কলেজত ইণ্ডিয়ান নেভি ৰিক্ৰুটমেণ্ট ছেমিনাৰ হৈছিল। সেই দিনটোতে মীৰাৰ জীৱন সলনি হৈ গ'ল। সেনাৰ ইউনিফৰ্ম, শৃংখলা, সাহস এইবোৰ দেখি তাইৰ অন্তৰত নতুন জুই জ্বলি উঠিল। তাই নিজকে প্ৰস্তুত কৰিলে, মই নেভিত যোগ দিম।
তাৰ পাছত আৰম্ভ হ'ল তাইৰ সংগ্ৰাম। ৰাতিপুৱাই উঠি দৌৰা, কঠিন শাৰীৰিক প্ৰশিক্ষণ, লিখিত পৰীক্ষাৰ বাবে অধ্যয়ন, বহুবাৰ ব্যৰ্থতাৰ পাছতো হাৰ নামানিলে। লক্ষ্যত উপনীত নোহোৱালৈ কৰি গ'ল মাথো চেষ্টা। অৱশেষত সেই ভাল দিনটো আহিল। ইণ্টাৰভিউ পাছ কৰাৰ পাছত মীৰাই শৰীৰত বগা ইউনিফৰ্ম পিন্ধি ইণ্ডিয়ান নেভি অফিচাৰ হিচাপে থিয় হৈছিল। মাকৰ অকাল মৃত্যু, সীমান্ত মাধুৰ্যক হেৰুওৱা কথা, দেউতাকৰ আশা মনলৈ আহি তাইৰ চকু পানী নিগৰিছিল। তথাপি সেই দিনটো তাইৰ বাবে আছিল গৌৰৱ আৰু সুখৰ। চাকৰিত যোগদান কৰিয়ে প্ৰথমে মহাৰাষ্ট্ৰত থকা দেউতাকক ফোন কৰি ক'লে, দেউতা, মই এতিয়া নেভি অফিচাৰ। তোমাৰ সপোন পূৰ্ণ কৰিলোঁ। দেউতাকৰ মাত কম্পিত হৈ গৈছিল। দেউতাকে কৈছিল, মোৰ ছোৱালী, তুমি মোৰ গৌৰৱ। তাৰ পাছতে সীমান্ত আৰু মাধুৰ্যকে ফোন কৰি কৈছিল, বন্ধু সীমান্ত আৰু মাধুৰ্য, মই এতিয়া নেভিৰ অফিচাৰ। মোক এতিয়াৰ পৰা এইটো নম্বৰত ফোন কৰিলে পাবা। আমি আগৰ নিচিনাকৈ বন্ধু হৈ থাকিম। সমুদ্ৰৰ মাজত জাহাজত থিয় হৈ মীৰাই আকাশলৈ চাই ভাবিলে, জীৱনে মোক কষ্ট দিলে, কিন্তু মই তাক শক্তিত পৰিণত কৰিলোঁ। যাক সকলোৱে হেৰুৱাইছিল, সেই ছোৱালীজনী আজি নেভি অফিচাৰ।